নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম। বহুদিন পিছত আজি আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিলোঁ। এইটো 2 মাহ আগৰে ভিডিঅ' হয়। অকণমান প্ৰব্লেমৰ কাৰণে আপলোড দিব পৰা নাছিলোঁ। আগৰ ভিডিঅ'বোৰত আপোনালোকে নিশ্চয় দেখিছিলে আমাৰ এটা পুখুৰী আছিলে। পুখুৰীটোত মাছ এৰিলোঁ। মাছত আমি কিমান টকা ইনভেষ্ট কৰিলোঁ, কিমান প্ৰফিট হ'ল, কেনেকৈ মাৰিলোঁ, গোটেই ডিটেইলছ দেখুৱাম। চ' দেৰি নকৰি পেলাই পটককৈ বলক জেগাত। এইটো দেখিবলৈ পাইছে লগৰটোৱে মাছ মাৰিবৰ কাৰণে চব ঠিক ঠাক কৰি আছে। আৰু আমি মেচিনেৰে পানীখিনি সিঁচি বেলেগ এটা ছাইডত পাছ কৰি আছোঁ। আমি মাছত 8,000 টকা ইনভেষ্ট কৰিছিলোঁ আৰু প্ৰায় 70,000 টকাৰ মাছ বিক্ৰী কৰিলোঁ। ইয়াৰ আগতেও আমি অলপকৈ মাৰি বিক্ৰী কৰিছোঁ, কিন্তু আজি গোটেইবোৰ চাফা কৰি দিলোঁ। আমাৰ ফাৰ্মৰ ভিডিঅ' আগলৈকে আৰু পাই থাকিব। আজি এইখিনি আছিলে। চ' আজিৰ কাৰণে আলবিদা।